শইকীয়া আৰু মই ক্লাছ 2ত পঢ়োঁ। মই এতিয়া পঢ়ি থাকোঁতে মই এটা কথা মাক সুধিম বুলি কেতিয়াবাৰ পৰা মই ভাবি আছিলোঁ আৰু আজি মই ক'ম বুলি মাক ভাবিছোঁ। হচৈ আৰু য় ক'ত বহে? আৰু বহুতে হচৈ বুলি নকয়, ই বুলি কয়। সেইটো মই জানা নাছিলোঁ, আজি মায়ে মোক কৈছে বাৰু সেইটো কথা। আৰু মোৰ যদি ক'ৰবাত ভুল হয় আপোনালোকে ক্ষমা কৰি দিব। পাৰ আৰু মৌৰা, সেইটোত কি হ'ব যদি এজন মানুহে সোধে আপোনালোকেতো ভালকৈ ক'ব নোৱাৰিব আৰু কিছুমানে পাৰিব আৰু আমি নোৱাৰিম, কাৰণ আমি সৰু, ইমান ডাঙৰো নহয়। আমি তেতিয়া ক'ব নোৱাৰিম ভালকৈ। তেতিয়া লাজ দিব মানুহে যে কি ছোৱালী এজনী বা কি ল'ৰা এইটো, এটা নোৱাৰে, ঘৰত পঢ়িয়ে নাহে নেকি, সেইটো ক'ব। সেইকাৰণে এটা মই ক'ব বিচাৰিছোঁ, ই আৰু য় ক'ত বহে? পাৰ আৰু মৌৰা এইটোত আমি পঢ়াম। পাৰত কি হ'ব? পাৰত হ'ব ই। কেনেকে? পাৰ তাত এটা অ উচ্চাৰণ হৈছে, পাৰ। সেইটোৰ কাৰণে ই হ'ব। আৰু ইয়াতে এটা কথা আছে, আ আৰু আকাৰ, সেইকেইটা যদি বহে ক'ৰবাত বা উচ্চাৰণ হয়, তেতিয়া ই হ'ব, মানে হচৈ হ'ব। আৰু মৌৰাত কি হ'ব? এতিয়া মৌৰাত হচৈ হৈছে। এতিয়া বগলীত কি হৈছে? য়ত একাৰ হৈছে, বগলীয়ে। কিয় হৈছে? তাত হচৈকাৰ আৰু যদি দীঘৈকাৰ হয় বা হচৈ বা দীঘৈ হয়, তেতিয়া ইয়ত একাৰ বা য় হ'ব। নমস্কাৰ, মই ইয়াতে শেষ কৰিলোঁ।